যিকোনো ভাষা শিকাৰ ক্ষেত্ৰত আমি সেই ভাষাটোৰ ব্যাকৰণ শিকাৰ লগতে সেই ভাষাটোৰ শব্দবোৰৰ অৰ্থ জনাটো দৰকাৰ। অৰ্থাৎ আমি যিমান পাৰোঁ সিমান শব্দ জনাটো আমাৰ বাবে অতি আৱশ্যক। শব্দৰ জ্ঞান যিমানেই বেছি হ'ব, আমি সিমানেই সুন্দৰকৈ ভাষাটো ক'ব বা বুজিব পাৰিম। আমি 100তকৈও অধিক ইংৰাজী শব্দৰ অসমীয়া অৰ্থ আপোনালোকলৈ লৈ আহিছোঁ। আহকচোন আমি পলম নকৰি সেই শব্দকেইটা চাই লওঁ। প্ৰেয়াৰ অৰ্থাৎ প্ৰাৰ্থনা বা কাকুতি বা স্তুতি। পিকক অৰ্থাৎ ময়ূৰ অৰ্থাৎ মৰা চৰাই। পিজন অৰ্থাৎ পাৰ চৰাই। পেৰট অৰ্থাৎ ভাটৌ চৰাই। প্ৰিপাৰেশ্যন অৰ্থাৎ প্ৰস্তুতি বা তৈয়াৰী। কুইন অৰ্থাৎ ৰাণী। কোৱালিফিকেশ্যন অৰ্থাৎ অৰ্হতা বা যোগ্যতা। কোৱালিফাইড অৰ্থাৎ অৰ্হতা সম্পন্ন। কোৱালিটি অৰ্থাৎ বৈশিষ্ট্য বা গুণ। কোৱান্টিটি অৰ্থাৎ পৰিমাণ। কোৱাৰেল অৰ্থাৎ কাজিয়া বা কণ্ডল বা বিবাদ। কুৱেৰি অৰ্থাৎ সন্দেহ প্ৰকাশক প্ৰশ্ন বা প্ৰশ্নবোধক চিন। কুৱেশ্যন অৰ্থাৎ প্ৰশ্ন। কুইক অৰ্থাৎ খৰ বা বেগী বা ক্ষিপ্ৰ। কুইট অৰ্থাৎ এৰা বা ত্যাগ কৰা। কোৱাইট অৰ্থাৎ শান্ত বা সমূলি বা সম্পূৰ্ণভাৱে। ৰিজাল্ট অৰ্থাৎ পৰিণাম বা ফলাফল। ৰিভাৰ অৰ্থাৎ নদী বা নৈ। ৰুপী অৰ্থাৎ ভাৰতীয় মুদ্ৰা অৰ্থাৎ টকা। ৰাইচ অৰ্থাৎ চাউল। ৰেডিছ অৰ্থাৎ মূলা। ৰ'জ অৰ্থাৎ গোলাপ। ৰিয়েল অৰ্থাৎ প্ৰকৃত বা আচল। ৰিচ অৰ্থাৎ ধনী বা চহকী। ৰাউণ্ড অৰ্থাৎ ঘূৰণীয়া বা গোলাকাৰ। ৰিং অৰ্থাৎ আঙঠি। ৰোড অৰ্থাৎ ৰাস্তা বা বাট বা পথ বা আলি। ৰিলিফ অৰ্থাৎ সকাহ বা উপশম। ৰেষ্ট অৰ্থাৎ জিৰণি বা বিৰতি বা শান্তি। 6 অৰ্থাৎ 6। চং অৰ্থাৎ গান বা গীত। চুইট অৰ্থাৎ মিঠা। ষ্টিল অৰ্থাৎ তীখা। স্লেট অৰ্থাৎ ফলি। স্মল অৰ্থাৎ সৰু। ছাৰ্ভিচ অৰ্থাৎ সেৱা। চি অৰ্থাৎ দেখা। চলজাৰ অৰ্থাৎ সৈনিক বা সৈন্য বা ৰণুৱা। শ্বু অৰ্থাৎ জোতা। চক অৰ্থাৎ মোজা। চল্ট অৰ্থাৎ লোণ বা নিমখ। ছফ্ট অৰ্থাৎ কোমল বা নৰম। চাইলেণ্ট অৰ্থাৎ মৌন বা নিৰুত্তৰ বা অনুচ্চাৰিত। চলিউশ্যন অৰ্থাৎ সমাধান। ছাবজেক্ট অৰ্থাৎ বিষয়। টেক অৰ্থাৎ লোৱা। টেণ্ডাৰ অৰ্থাৎ কোমল বা প্ৰস্তাৱ কৰা বা নিবিদা। টামাৰিণ্ড অৰ্থাৎ তেতেলী। ট্ৰেইন অৰ্থাৎ ৰেলগাড়ী। থ্ৰেড অৰ্থাৎ সূতা। থিফ অৰ্থাৎ চোৰ। দিছ অৰ্থাৎ এইটো। 3 অৰ্থাৎ 3। দেয়াৰ অৰ্থাৎ তাত। দেয়াৰ অৰ্থাৎ সিহঁতৰ বা তেওঁলোকৰ বা যিসকলৰ। দে অৰ্থাৎ সিহঁত বা তেওঁলোক বা তেখেতসকল। থিন অৰ্থাৎ পাতল বা মিহি বা ক্ষীণ। টাউন অৰ্থাৎ নগৰ বা চহৰ। টেপ অৰ্থাৎ নল। ট্ৰি অৰ্থাৎ গছ বা বৃক্ষ। থিক অৰ্থাৎ ঘন বা ডাঠ। টিম অৰ্থাৎ দল বা গোট। ট্ৰেইটৰ অৰ্থাৎ ঠগ বা প্ৰবঞ্চক। আপ অৰ্থাৎ ওপৰত। আছ অৰ্থাৎ আমাক। আগলি অৰ্থাৎ কুৎসিত বা বিশ্ৰী। আণ্ডাৰ অৰ্থাৎ তলত। আপন
অৰ্থাৎ ওপৰত, আংকল অৰ্থাৎ খুৰা বা মামা বা বৰদেউতা বা মহা বা পেহা, আমব্ৰেলা অৰ্থাৎ ছাতি, আল্টিমেট অৰ্থাৎ অন্তিম, আনচাৰ্টেইন অৰ্থাৎ অনিশ্চিত, আণ্ডাৰষ্টেণ্ড অৰ্থাৎ বুজি পোৱা, ইউনিফৰ্ম অৰ্থাৎ একমান বিশিষ্ট বা গণবেশ, ইউনিয়ন অৰ্থাৎ সংঘ বা সংযোজন, ইউনিটি অৰ্থাৎ একতা বা ঐক্যতা, ইউনিভাৰ্ছ অৰ্থাৎ বিশ্বব্ৰহ্মাণ্ড, ইউজুৱেল অৰ্থাৎ সদায় ঘটি থকা বা নিত্য নৈমিত্তিক, ইউজ অৰ্থাৎ ব্যৱহাৰ, আনটিল অৰ্থাৎ পৰ্যন্ত বা লৈকে, ভিক্টৰী অৰ্থাৎ জয় বা বিজয় বা জয়লাভ, ভেলুৱেবল অৰ্থাৎ মূল্যৱান বা অতি ব্যৱহাৰ উপযোগী, ভাৰ্বেল অৰ্থাৎ মৌখিক বা শব্দৰে প্ৰকাশিত, ভেণ্ডৰ অৰ্থাৎ বিক্ৰেতা বা বেচোঁতা, ভিজিবল অৰ্থাৎ দৃশ্যমান বা বোধগম্য, ভেৰাইটি অৰ্থাৎ বিভিন্নতা বা বিচিত্ৰতা বা বৈচিত্ৰ্য, ভেকেশ্যন অৰ্থাৎ বন্ধ বা ছুটি, ভেজ অৰ্থাৎ ফুলদানি, ভেজিটেবল অৰ্থাৎ শাক পাচলি, ভেহিকল অৰ্থাৎ যান বাহন, ভায়োলেট অৰ্থাৎ লংঘন কৰা, ভিলেজ অৰ্থাৎ গাঁও বা গ্ৰাম, ভিজন অৰ্থাৎ দৃষ্টিশক্তি, ৱাটাৰ অৰ্থাৎ পানী, ৱেল্থ অৰ্থাৎ সম্পত্তি, উল অৰ্থাৎ ঊণসূতা, ৱাৰ অৰ্থাৎ যুদ্ধ বা ৰণ, ৱেৰ অৰ্থাৎ ক'ত, ৱেডাৰ অৰ্থাৎ বতৰ, উড অৰ্থাৎ কাঠ, ৰাইট অৰ্থাৎ লিখা, ৱুমেন অৰ্থাৎ নাৰী, হোৱাই অৰ্থাৎ কিয়, ৱৰ্শ্বিপ অৰ্থাৎ পূজা কৰা বা উপাসনা কৰা, ৱৰ্ল্ড অৰ্থাৎ পৃথিৱী বা বিশ্ব, ৱাল অৰ্থাৎ বেৰ বা দেৱাল বা প্ৰাচীৰ, হুৱেন অৰ্থাৎ কেতিয়া, ৱাইফ অৰ্থাৎ পত্নী বা ভাৰ্যা, ৱেণ্ট অৰ্থাৎ গৈছিল, ৱাছ অৰ্থাৎ ধোৱা, হু অৰ্থাৎ কোন, হুইচ অৰ্থাৎ কোনটো, হোৱাট অৰ্থাৎ কি, এক্স-ৰে অৰ্থাৎ ৰঞ্জন ৰশ্মি, ইয়াৰ অৰ্থাৎ বছৰ, ইয়াৰলি অৰ্থাৎ বছৰেকীয়া, য়েল্ল' অৰ্থাৎ হালধীয়া, য়েছ অৰ্থাৎ হয়, ইউ অৰ্থাৎ তুমি, ইয়ৰ অৰ্থাৎ তোমাৰ, ইউথ অৰ্থাৎ যুৱাৱস্থা বা ডেকাকাল, ইউথফুল অৰ্থাৎ যৌৱনযুক্ত, জিৰ' অৰ্থাৎ শূন্য, জ'ন অৰ্থাৎ মণ্ডল। আজিলৈ ইমানেই। ভিডিঅ'টো কেনে পালে তলত কমেণ্ট কৰি জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ।